Welcome back to my YouTube channel SM Learning. অন্যটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। পাৰ্ট 4 লৈ আহিছোঁ পাকসাং পদ্ধতিৰ। অন্যটা ফুল আনিছোঁ। এই ফুলটোতো আগৰ দৰে একাউণ্টটা কাটি আছে আৰু ভিডিঅ' দেখুৱাৰ দৰে ডাকচিন দিয়াৰ পৰা অৰ্থাৎ সমাজৰ পৰা সমাজলৈকে সেইখিনি অংশ আমি ফুল তুলিব লাগিব আৰু সেই অংশখিনিৰ মাজত আছে একাউণ্টটা কাটি। এতিয়া হকচোন ফুলটো আমি কেনেকৈ তোলো সেইটো শিকিম আৰু এই ফুলটো অলপ বেলেগ ধৰণে তুলিব বিচাৰিছোঁ। কাপোৰত এই ফুলটো কাষৰ যিখিনি ফুল আছে সেই ফুলখিনি বেলেগ এটা ৰং হোৱাকৈ আৰু মাজৰ যিডোখৰ বুটা আছে সেই বুটাখিনি বেলেগ এটা ৰং হোৱাকৈ কেনেকৈ তুলিব লাগে দেখুৱাওঁ আহক। কাষৰ ফুলখিনি এটা বেলেগ ৰং হ'ব আৰু মাজৰ বুটাটো এটা বেলেগ ৰং হ'ব। যিহেতু প্ৰথম 10টা কাঠিত বুটাটো আৰম্ভ হোৱা নাই, গতিকে প্ৰথম 10টা কাঠি আগৰ ভিডিঅ'ত দেখুৱাৰ দৰে বান্ধি লৈছোঁ। সেইটো এইটো ভিডিঅ'ত মই দেখুৱা নাই। এতিয়া যোনটো কাঠিৰ পৰা বুটাটো আৰম্ভ হৈছে সেই কাঠিৰ পৰাহে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাওঁ কেনেকৈ দুটা ৰং কাপোৰত হোৱাকৈ ফুলটো বান্ধি ল'ব লাগিব সেয়া শিকোঁ আহক। আৰু মুঠতে মানে এনেকুৱা হৈছে এটা কাঠিকে আমি দুটা কৰি ভাগ কৰি পেলাম। কাষৰখিনিৰ কাৰণে এটা ৰং হোৱাকৈ আৰু মাজৰখিনিৰ কাৰণে মাজৰ বুটাটোৰ কাৰণে এটা ৰং হোৱাকৈ কেনেকৈ বান্ধিম চাওঁ আহক। এতিয়া কাষৰ এঘৰ পেলাই 3 ঘৰ উঠাই এঘৰ পেলাই 4 ঘৰ উঠাইছোঁ আৰু মাজৰ গোটেইখিনি পেলাই দিছোঁ। যদিও মাজত ক্ৰছ চিন আছিলে তথাপিও সেইখিনি পেলাই দিছোঁ। যিহেতু মাজৰ বুটাটো বেলেগ এটা ৰং কৰিম সেইকাৰণে এই কাঠিটোত সেই মাজৰ অংশখিনি বান্ধি নলওঁ। এতিয়া শেষৰখিনি আকৌ উঠাই ল'ম। এতিয়া মাজত কেইটা ঘৰ এৰিছোঁ সেয়া হিচাপ কৰি লৈছোঁ। এনেকৈ কৰিলে কাপোৰত একেটা ফুলকে দুটা ৰঙৰ হৈ পৰিব, মানে মাজৰখিনি এটা ৰঙৰ হৈ পৰিব আৰু কাষৰখিনি এটা ৰঙৰ হৈ পৰিব। আমি হাতেৰে বুটা বোলাওঁ, হাতেৰে বুটা নোবোলালেও মাকুৰিয়ে আমি এতিয়া এনেকৈ বান্ধি ল'লে মাকুৰিয়ে আমি দুটা ৰং কৰিব পাৰিম। আগৰ দৰে স্কেল পাত আগলৈ লৈ ফুলাই দিছোঁ আৰু যিখিনি পেৰাচুট সূতা ওপৰলৈ উঠি গৈছে সেইখিনি অকণমান নিজৰ গাৰ ফালে টানি লৈছোঁ। তাৰপিছত এতিয়া মন কৰিব এইখিনি যিখিনি কাষৰ ফুলখিনি উঠালোঁ সেইখিনি এডাল হালধীয়া ৰঙৰ সূতাৰে বান্ধিছোঁ। চাওক হালধীয়া ৰঙৰ সূতাৰে বান্ধি হাকুটাত ওলমাই দিছোঁ। এতিয়া কাষৰ ফুলখিনি সেই কাঠিটোৰ কাষৰ ফুলখিনি উঠোৱা হৈ গ'ল। এতিয়া মাজৰ যিখিনি এৰি গৈছিলোঁ সেইখিনি উঠাব লাগিব। এতিয়া মাজত যিকেইটা ক্ৰছ আছে সেইকেইটা উঠাব লাগিব। এতিয়া কাষত যিমানখিনি আছে গোটেইখিনি এৰি দিম। কাষত কিমানখিনি আছিলে হিচাপ কৰি লৈছোঁ। মাজত 10টা ক্ৰছ আছে আৰু সেই 10টা ক্ৰছ এনেকৈ উঠাই ল'ম। আগৰ দৰে স্কেল পাত আগলৈ লৈ যাম, তাৰপিছত ফুলাই দিম আৰু আগলৈ অহা পেৰাচুটখিনি গাৰ ফালে অকণমান টানি লৈ এয়া চাওক এইবাৰ সেউজীয়া ৰঙৰ অন্য এডাল সূতাৰে বান্ধিছোঁ। প্ৰথমে হালধীয়া ৰঙৰ সূতাৰে বান্ধিলোঁ আৰু এতিয়া সেউজীয়া ৰঙৰ সূতাৰে বান্ধি লৈছোঁ যাতে দুইটা বেলেগ হৈ পৰে। যেতিয়া আমি তাঁতত ফুলটো তুলিম তেতিয়া প্ৰথমে হালধীয়া ৰঙৰ সূতাডালেৰে মাকুটো মাৰিব লাগিব, তাৰপাছত সেউজীয়া ৰঙৰ সূতাৰে আকৌ হালধীয়া ৰঙৰ সূতাৰে আকৌ সেউজীয়া ৰঙৰ সূতাৰে মাকুটো মাৰিব লাগিব। তেতিয়া একেটা ফুলকে দুটা ৰঙৰ হৈ পৰিব। এতিয়া অন্য এটা কাঠি দেখাইছোঁ। অন্য এটা কাঠিটো সেই তেনেকৈ কাষৰখিনি প্ৰথমে উঠাই ল'ম, মাজৰ গোটেইখিনি এৰি দিম, তাৰপিছত আকৌ কাষৰখিনি উঠাই ল'ম। ইয়াৰ পিছৰ কাঠিটোত মাজৰখিনি উঠাম, কাষৰখিনি এৰি দিম। এতিয়া তেনেকৈ মাজৰখিনি সেউজীয়া ৰঙৰ সূতাৰে কাষৰখিনি হালধীয়া ৰঙৰ সূতাৰে বান্ধি লৈ গোটেই ফুলটো বান্ধি ল'ম।
নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলত যদি নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া 4টা ফুল একেলগতে তোলাই লৈছোঁ আৰু প্ৰতিটো ফুলৰ মাজত ছেপাৰেটৰ ইউজ কৰিছোঁ। মই আগৰ ভিডিঅ'ত কৈ আহিছোঁ। এতিয়া ইয়াৰ পিছত এয়া 4টা ফুল বন্ধাৰ পাছত ইয়াত আৰু ফুল নাবান্ধো। এইখিনি কেনেকৈ তাঁতৰ সূতাত বান্ধি ল'ব লাগিব সেইখিনি ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম। আৰু কাপোৰত কেনেকৈ দুটা ৰং হৈ গ'ল, দুটা ৰঙৰ সূতাৰে বন্ধাৰ কাৰণে কাপোৰত কেনেকৈ দুটা ৰং হৈ গ'ল সেইখিনি গোটেই কাপোৰখিনিও আপোনালোকৰ বাবে লৈ আহিম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টো বুজি পোৱা নাই তেন্তে ইয়াৰ আগৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আপোনালোকে চাব লাগিব। তেতিয়াহে গোটেই ভিডিঅ'টো ভালদৰে বুজি পাব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম।